এইবিলাক চোৱা আকৌ হাই এভৰিৱান মই অঞ্জন মোৰ এই ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি তোমাৰ নামটো কি অঁ পৰীক্ষিতৰ লগত আজি আমি অলপ ফুৰিবলৈ আহিছোঁ নামৰূপৰ এটা মন্দিৰত ন তেনে ব'লক গৈ থাকোঁ ন মই এতিয়া ডিব্ৰুগড় নামৰূপৰ এটা বহুত পুৰণা মন্দিৰত আছোঁহি নামৰূপৰ থাৰ্মেলৰ নিচেই কাষতে লাগি আছে পাহাৰৰ কাষত এই মন্দিৰটো বহুত পুৰণা মন্দিৰ হয় এইটো ইয়াৰ পাহাৰৰ সৌন্দৰ্য বহুত ধুনীয়া লাগে ইয়াত আপোনালোকে আহিলে ইয়াত উপভোগ কৰিব পাৰিব আজি মই আহিলোঁ বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ সেয়ে আপোনালোকক ভাবিলোঁ এটা মই ভিডিঅ' বনাই দেখুৱাই দিম আপোনালোকক এতিয়া মই এই শিৱ মন্দিৰটোৰ ভিতৰত সোমালোহি পাটকাই পাহাৰখন এই মন্দিৰটোৰ নিচেই কাষতে লাগি আছে ইয়াৰ পৰা পাটকাই পাহাৰৰ সৌন্দৰ্য আপোনালোকে ধুনীয়াকৈ দেখিব পৰা যায় শিৱৰাত্ৰিত এই মন্দিৰটোত বহুত লোকৰ সমাগম হয় আপোনালোকে শিৱৰাত্ৰিত এই মন্দিৰটো আহিব পাৰিব তেতিয়াহে আপোনালোকে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব এই মন্দিৰটোৰ ডিটেইল মোৰ এই তলৰ ডেছক্ৰিপশ্যনত দি দিয়া হ'ব আপোনালোকে চাই ল'ব পাৰিব আৰু ইয়ালৈ আহিব পাৰিব বহুত ধুনীয়া ঠাই আপোনালোকে আহিব পাৰিব এয়া দেখিব পালে এইটো শিৱ মন্দিৰ ন হাই কৈ দিয়া শিৱ
নাচি দিয়া অলপ এয়া নামৰূপৰ থাৰ্মেলৰ শিৱ মন্দিৰ একদম পাহাৰৰ মাজত আছে সেইখন পাহাৰ কৈ দিয়া আৰু কৈ দিয়া কি থাকে ইয়াত পাহাৰত ডাঙৰ ডাঙৰ কি থাকে হ'ব হ'ব পঢ়িবা পঢ়িবা লাহে 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 দেউতাই দিব